खुलुमबाय दिनै 16 डिसेम्बर 2023 शुक्रबार वेस्ट त्रिपुरायाव एनएलएफटि उदखारि आफादनि सानै दैदेनगिरिफोरा बांलादेशनिफ्राय भारताव हाबफैनायनि उनाव पुलिसजों एरेस्ट खालामजादों। बांलादेश आरो भारतनि इन्टारनेशनेल बर्डाराव त्रिपुरायाव बिसोर सानैखौ एरेस्ट खालामदों। हमजानाय सानै दैदेनगिरिफोरनि मुङा जाबाय उत्पल देबबर्मा आरो सचिन देबबर्मा। बिसोर सानैया गोबां मानसि बुथारनाय, रां जाख'नाय केसफोराव आखाइ दंमोन। पल्टन बाजार गुवाहाटी रेल बादानिफ्राय रेल बिफाननि पुलिसा आयेननि बेरेखा लाबोनाय पपि बिबारनि बेगर हमनायजों लोगोसे जाथायाव लोब्बा थानाय सासे दायनिगिरिखौबो एरेस्ट खालामदों। हमजानाय दायनिगिरिनि मुङा जाबाय राजविंदर सिंह, 38 बोसोर बैसोनि, पान्जाबनि थागिबि। सनितपुर जिल्लानि सिङाव थानाय ढेकियाजुलियाव सानै उन्दै गथ'साफोरखौ खास्रि बिस्रि बुग्रानि गुबै दायनिगिरि दादुल शर्माखौ पुलिसा एरेस्ट खालामबाय। ঘটনায় যোৱাকালি শহীদ নগৰী ঢেকিয়াজুলিৰ মাজমজিয়া বিকানাই হোটেল কাষত এটা ঘটনা ঘটি যায়, য'ত এটা ভিডিঅ'ত আমি দেখিবলৈ পালোঁ দুটি কণমানি শিশুক অতি নিৰ্মমভাৱে এজন ব্যক্তিয়ে প্ৰহাৰ কৰা দেখা পাইছে। হাতেৰে চৰিয়াইছে, চুলি ধৰি টানি আনিছে, মানে লাঠিৰে মানে বাচ্চাকেইটা প্ৰাইভেট পাৰ্টত মানে লাঠি মাৰিছে। এনেকৈ এটা ঘটনা যোৱাকালি আমি দেখিবলৈ পাই আদিবাসী ছাত্ৰ সন্থাই এই ঘটনাটোক পুৰা আমি নিন্দা জনাইছোঁ আৰু অতি মানে গৰিহণা দিছোঁ। আৰু ইয়াৰ লগে লগে আমি আদিবাসী ছাত্ৰ সন্থাৰ ঢেকিয়াজুলি থানাৰ উপস্থিত এখন FIR দিলোঁ। আৰু FIR ভিত্তিত আমি দেখিবলৈ পালোঁ স্বয়ং অসমৰ DGP মহোদয়ে GP সিং ডাঙৰীয়াই টুইট কৰি দেখিবলৈ পাইছোঁ। আৰু ইয়াত তাৎক্ষণিকভাৱে শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক এডিশ্যনেল SP বাইদেউ আৰু ইয়াৰ ঢেকিয়াজুলি আৰক্ষী প্ৰশাসনে লগতে এই মানুহজন যিজনৰ নাম দাদুল শৰ্মা উৰ্ফে জিতেন খুৰালক কৰায়ত্ব কৰি আমাৰ এজিয়াৰ ভিত্তিত তেখেতক যি আইনগত যি শাস্তি আছে আইনগত শাস্তি আমি আদিবাসী ছাত্ৰ সন্থাই দাবী জনাইছোঁ। যোৱাকালি বিৰাট দুখ লগা ঘটনা এটা হৈছে। দুটা শিশুৰীক এটা মানুহে আপোনাৰ মোবাইল চোৰ বুলি সন্দেহত তাক ধৰাৰ পিছত খুব বেয়াকৈ মাৰপিট কৰে আৰু আপোনাৰ তাতে আমাৰ ট্ৰাফিক পুলিচ পইণ্ট পৰা গৈ কেনে শিশু দুটাক ৰেস্কিউ কৰি কেনে থানালৈ লৈ আনে। লগে লগে এইটোৰ ওপৰত একশ্যন লোৱা হ'ল। যেতিয়া ভিডিঅ'টো ভাইৰেল হ'ল গম পালোঁ এইটো বিষয় লৈ লগে লগে এটা ঢেকিয়াজুলি PS কেছ নাম্বাৰ 243/23 আণ্ডাৰ ছেকশ্যন 307 কেছ এটা ৰেজিষ্টাৰ কৰা হৈছে। শিশু দুটাক এজ পাৰ ল আপোনাৰ CWC লৈ গৈ কেনে ৰখা হৈছে আৰু মানুহজনক লগে লগে এপ্ৰেণ্ট কৰি আজি এৰেষ্ট কৰি কেনে তাক ফৰৱাৰ্ড কৰা হ'ব। যিমান ব্যৱস্থা ল'ব লগা আছিল লোৱা হৈছে আৰু আশা কৰোঁ ইমানখিনি একশ্যন লোৱাৰ পিছত নেক্সট টাইম এনেকুৱা ধৰণৰ কোনো ধৰণৰ শিশুৰ ওপৰত কোনো নিৰ্যাতন নচলাব। মানে আশা লিডাৰ আহিছিলে, সিহঁতে ছাত্ৰ সংগঠনৰ ল'ৰাবিলাক আহি কেনে এটা মানে নিজৰ পেডত আপোনাৰ FIR দিয়ে লগে লগে আমি ৰেজিষ্টাৰ কৰোঁ। সেইটো नोंथांमोन दिननि खौरांफोरा बेखिनिल'मोन। बेखिनिसिम नायनायनि थाखाय नोंथांमोननिसिम रोजा रोजा साबायखर। गोजोन्थों। एसेनोसै। जय बर' हारिनि।